আমি 3টা মানুহৰ কাৰণে 2 পেকেট মেগী লৈছোঁ। আপোনালোকে নিজৰ মতে মেগীখিনি লৈ ল'ব পাৰিব, মেগী আৰু আলু। মেগীখিনি এনেকৈ গৰম পানীত সিজাই ল'ব। চাব যাতে মেগীখিনি বেছিকৈ সিজি নাযায়, আধা সিজা হৈ থাকিলে বেছি ভাল। এয়া এতিয়া ঠাণ্ডা পানী ঢালি দিছোঁ যাতে মেগীখিনি এডাল এডাল হৈ যায়। এয়া মই পাঁচফোৰণ দিছোঁ তেলত। আপোনালোকে যদি পাঁচফোৰণ বেয়া পায় নিদিলেও হ'ব। তাৰপিছত 2টা জলকীয়া, হালধি, এয়া মই 2টা পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত আলু ঢালি দিছোঁ। তাৰ ওপৰত জিৰা গুড়ি দি দিছোঁ। আলুখিনি সিজালৈকে লৰাই থাকিব ধুনীয়াকৈ। এয়া নিমখ। এয়া দেখিছে আলুখিনি সিজিছে, গতিকে মই ইয়াৰ ওপৰত এতিয়া মেগীখিনি দি দিম। দি পেলাই এনেকৈ লৰাই থাকিলেই হ'ল। এয়া মেগীৰ মছলাখিনি ঢালি দিছোঁ। চাব যাতে মেগীখিনি তলত লাগি নাযায়, গতিকে লৰাই থাকিব।